আপুনি বিশ্বাস কৰিবনে যদি মই কওঁ যে এজন মানুহে জংঘলৰ মাজত এটা মছজিদ দেখিছিল কিন্তু পিছদিনা সেই মছজিদ সম্পূৰ্ণ গায়েব হৈ গ'ল। আজিৰ এই গল্পটো হৈছে এজন যুৱকৰ জীৱনৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি এক ৰহস্যময় কাহিনী। বলক আৰম্ভ কৰোঁ। এখন পাহাৰীয়া গাঁও আছিল। গাঁওখনৰ নাম আছিল শান্তিপুৰ। গাঁওখনৰ কাষতেই আছিল এখন গভীৰ আৰু ঘন জংঘল। গাঁৱৰ মানুহে সেই জংঘললৈ সহজে নাযায়, কাৰণ বহু বছৰৰ আগৰে পৰা এটা কথা চলি আহিছে। যি মানুহ সেই জংঘলত গভীৰ ভিতৰলৈ যায়, বহু সময়তে সি পথ হেৰাই যায়। এদিন গাঁওখনৰ এজন যুৱক, নাম আছিল মহিদিন, সি কাঠ কাটি আনিবলৈ জংঘললৈ গ'ল। প্ৰথমতে সকলো ঠিকেই আছিল, কিন্তু অলপ সময় পিছত মহিদিনে বুজিলে সি পথ ভুল কৰিছে। চাৰিওফালে কেৱল ডাঙৰ ডাঙৰ গছ। সূৰ্য অস্ত যাবলৈ ধৰিলে। জংঘল লাহে লাহে অন্ধকাৰ হৈ আহিল। ভয়তে মহিদিনৰ বুকু কঁপি উঠিল। সি আকাশৰ ফালে চাই ক'লে, হে আল্লাহ, মোক এই বিপদৰ পৰা বচাওক। ঠিক সেই সময়তে দূৰত সি এটা ক্ষীণ আলু দেখিলে। মহিদিনী ভাবিলে হয়তো কোনো মানুহ আছে। সি সেই আলুৰ ফালে আগবাঢ়িল। অলপ যাই দেখিলে তাত সি সম্পূৰ্ণ অবাক হৈ গ'ল। জংঘলৰ মাজতেই এটা পুৰণি কিন্তু সুন্দৰ মছজিদ আছে। মছজিদটোৰ ভিতৰৰ পৰা মৃদু আলো ওলাই আছিল। মহিদিনী লাহে লাহে ভিতৰত সোমাল। ভিতৰত সম্পূৰ্ণ শান্তি। কোনো মানুহ নাই, কিন্তু মছজিদটো খুব পৰিষ্কাৰ আছিল। মহিদিনী অজু পৰিলে আৰু নামাজ পঢ়িবলৈ থিয় হ'ল। নামাজ শেষ কৰি তাৰ মনত এক অদ্ভুত শান্তি অনুভৱ হ'ল। তাৰ বহুত ভাল লাগিল। সেইকাৰণে মছজিদৰ ভিতৰতে শুই পৰিল। পিছদিনা পুৱা পাখীৰ শব্দত তাৰ টোপনি ভাঙিল। সি উঠি চাৰিওফালে চালে, কিন্তু যি দেখিলে তাত সি অবাক হৈ গ'ল। মছজিদ নাই, সেই ঠাইত কেৱল জংঘল। মাটিতো মছজিদৰ কোনো চিন নাই। মহিদিনী বহু সময় তাতে থিয় হৈ থাকিল। তাৰ মনত কেৱল এটা প্ৰশ্ন, মই কালি ৰাতি ক'ত আছিলোঁ? শেষত সি পথ বিচাৰি গাঁৱলৈ উভতি আহিল। গাঁৱৰ এজন বৃদ্ধে তাৰ কথা শুনি ক'লে, বাবা, বহু বছৰ আগতে সেই জংঘলত এটা মছজিদ আছিল, কিন্তু এটা ভয়ংকৰ ঝড়ত সেইটো ধ্বংস হৈছিল। মানুহে কয়, যেতিয়া কোনো মুমিন মানুহ বিপদত পৰে, আল্লাহৰ সেই মছজিদটো পুনৰ দেখা দিয়ে। এই কথা শুনি মহিদিনৰ চকুত পানী আহিল। সেইদিনা সি বুজিলে, আল্লাহ কেতিয়াও তেওঁৰ বান্দাক অকলে এৰি নিদিয়ে।